নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'ত আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ, ক'ত গৈ আছোঁ এতিয়া নকওঁ, তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এতিয়া গৈ থাকোঁ, অলপ পলম নকৰাকৈ সোনকালে গৈ থাকোঁ, চাই থাকক আপোনালোকে। জালুকবাৰীৰ পৰা মালিগাঁও গৈ পোৱা নাই, মানে ইমান জাম লাগি আছে, 1 ঘণ্টা হ'ব এতিয়া, অলপ দেৰি। এই মাছখোৱা, ভৌলু, ফেঞ্চি, কাছাৰী, উজানবজাৰ, গণেশগুৰি। গুৱাহাটীত মানে ইমান জাম লাগিছে, এতিয়া 11টা বাজি গ'ল আৰু আহি পাই গ'লোঁ মই কাছাৰী। আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ কাছাৰীত কিয় আহিছোঁ। এয়া প্ৰথমবাৰৰ বাবে ropeway উঠিব আহিছোঁ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যাবলৈ। এয়া চাওক, গুৱাহাটী কাছাৰীত আছে ropeway। আৰু এতিয়া অলপো পলম নকৰোঁ, সোনকালে সোমাই যাওঁ ভিতৰত, প্ৰথমবাৰৰ বাবে আহিছোঁ। আৰু এতিয়া মই ভিতৰত সোমাই আহি আছোঁ, এয়া চাওক। আৰু মানে এয়া চাওক, এইফালে আছে মেচিন, এইফালে এয়া নো এণ্ট্ৰি মাৰি থৈ দিছে, যাব নোৱাৰে তাত আমি। ৱাও! আৰু এইফালে টিকট কাউণ্টাৰ, এইফালে আপুনি টিকট কাটি আৰু এইফালে চাওক, ইয়াৰ পৰা মানে ropewayখন এনেকৈ যায় উত্তৰ গুৱাহাটী পায়। এয়া এইটো 4 নম্বৰ ফ্ল'ৰত আছে। আৰু ৱাও, এইফালে কাৰ পাৰ্কিং, আৰু এইফালে আপুনি জিৰণি কোঠা আছে, ধুনীয়া লাগে আৰু চাফ চিকুণ, ধুনীয়া সৌন্দৰ্য। আৰু এতিয়া টিকটটো কাটি ল'লোঁ, 100 টকা ল'লে। আৰু এয়া সোমাই গৈ আছোঁ ভিতৰ ফালে, এইফালে আমি উঠিব লাগিব। আৰু ইয়াতে চিকিউৰিটি মানে চেক কৰি লয় সকলোখিনি। আৰু এতিয়া মই ভিতৰত সোমাই আহিছোঁ টিকটটো লৈ পেলাই। এয়া চাওক ভিতৰৰ ফালে, এয়া চাওক ভিতৰত ইমান চাফ চিকুণ। আৰু সৌতে এটা হৈছে টিভি, প্ৰকাণ্ড টিভি, আপুনি ইয়াত বহি কোনো ব'ৰ নাপায়, টিভি চাই থাকিব পাৰিব ধুনীয়াকৈ। আৰু এয়া চাওক কিমান চাফ চিকুণ কৰি ৰাখিছে, মানে আপুনি ইয়াত তামোল শিখৰ এইবিলাক আনিব নোৱাৰিব, চিগাৰেট এইবিলাক নো এণ্ট্ৰি আছে। আৰু যদি মনে মনে আনি খায়, তেতিয়াহ'লে বম CCTV আপোনাক চাই আছে, আৰু আপুনি হয়তো বিপদতো পৰিব পাৰে। আৰু এতিয়া মই টিকটটো লৈ ভিতৰত বহি আছোঁ, অলপ সময় মানে ৰৈ দিব লাগিব, আহি আছে। আহি গ'ল ropeway। আৰু এতিয়া ভিতৰত সোমাই যাওঁ, উঠিব। আৰু এইফালে চাওক, এইটো এটা প্ৰকাণ্ড চকা, এইটো চকাই মানে সেই বাকচটো এইটো টানি আছে, এয়া চাওক প্ৰকাণ্ড চকা। আৰু এইফালে সোমাই আহিছোঁ, এইফালে আহি গ'ল ropeway, এতিয়া যাবলৈ ৰেডি একদম। এইফালে চাওক, প্ৰকাণ্ড 3ডাল ৰছী, আৰু ইয়াৰ ছাইডৰ দুডালে মানে বাকচটো দাঙি ধৰি থাকে ৱেটটো, আৰু মাজৰডালে এনেকৈ টানি থাকে এই বাকচটো। এয়া চাওক, এইফালে এইখন আহি গৈছে ropeway। আৰু এতিয়া এয়া চাওক, উঠি দিছোঁ ropewayত। আৰু অলপ ভয় লাগি আছে, প্ৰথমবাৰৰ বাবে আহিছোঁ। তো এতিয়া গৈ থাকোঁ, ভগৱান, বাপৰে, ক'ত উঠি আছোঁ ৰে, তলফালে চাওক মই ক'ত উঠি আছোঁ, বাপৰে। আৰু এতিয়া গৈ আছে উত্তৰ গুৱাহাটীৰ ফালে, আৰু একদম মানে মজা লাগিছে, অলপ চলিছেতো, ভয় চয় নোহোৱা হৈ গৈছে, একদম ধুনীয়া লাগিছে। ৱাও, ক'ত উঠি আছোঁ মই ভাবিয়ে পোৱা নাই, ৱাও, একদম মজা লাগিছে, মানে চাওক কিমান মজা লাগিছে, চাওক কিমান মানুহ আছে, ৱাও, বহুত ধুনীয়া লাগিছে। এইফালে চাওক, গৈ আছোঁ, এইটো প্ৰথম খুঁটা পাৰ কৰি দিলোঁ আমি। ৱাও, কিমান স্পীড গৈছে দেই। আৰু ইয়াত লিখা আছে 32 জন মানুহ যাব পাৰি, এয়া ভালকৈ চাই লওক, গোটেইখিনি লিখা আছে, এয়া চাওক ধুনীয়াকৈ। আৰু এইফালে দৰ্জাখন চাওক, এইখন মানে আপুনি এনেকৈ মাজত খুলিব নোৱাৰিব, মানে বাকচটো য'ত ৰখে, ropewayখন য'ত ৰখে ত'ত মানে অট'মেটিক খোলা যাব, আৰু এইটো বঢ়িয়া সুবিধা ছিষ্টেম। আৰু এয়া চাওক, দুফালে দুখন ফেন আছে, আৰু এয়া গৰমৰ কাৰণে, আৰু ওপৰ ফালে এনেকুৱা এখন দৰ্জা আছে, এয়া চাওক। ৱাও, কিয়া নাজাৰা হে, মজা লাগিছে দেই। ৱাও, মই ভাবি পোৱা নাই ক'ত গৈ আছোঁ, ক'ত উঠি আছোঁ, মই ভাবিয়ে পোৱা নাই। ৱাও, ইমান ধুনীয়া লাগিছে, ৱাও। আৰু নদীৰ মাজত উমানন্দ মন্দিৰ আপোনালোক দেখাই দিছোঁ, এয়া চাওক।
এইখন হৈছে সৰু নদীদ্বীপ উমানন্দ। চাওক ওচৰত গৈ দেখাইছোঁ। ৱাও, কিমান ধুনীয়া লাগিছে। ৱাও, মজা লাগিছে দেই একদম। আৰু এইখন চাওক, এইফালে চাওক, এটা মানে বাকচ গৈ আছে। মই গৈ আছোঁ উত্তৰ গুৱাহাটীৰ ফালে, আৰু এইখন গৈ আছে মানে গুৱাহাটীৰ ফালে। এনেকৈ দিনটো অহা যোৱা কৰি থাকে। আৰু এইটো হৈছে নদীদ্বীপ উমানন্দ মন্দিৰ। ওপৰৰ পৰা চাই আছোঁ মই। ৱাও, কিমান ধুনীয়া লাগিছে দেই। তো আপোনালোকে আহক ইয়াত এবাৰ, বহুত ধুনীয়া লাগিব। ইয়াত চাওক, ৱাও, কিমান ধুনীয়া লাগিছে একদম। মই ভাবি পোৱা নাই ক'ত উঠি আছোঁ মই, মানে বা কিমান ধুনীয়া লাগিছে। ৱাও, উমানন্দ মন্দিৰ। এই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ এইটোৱে হৈছে উমানন্দ। যিসকলে দেখা নাই এয়া চাই থাকক। ওপৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক, ইমান ধুনীয়া লাগিছে। এয়া চাই থাকক। ৱাও, কিয়া নাজাৰা হে। ৱাও, ওপৰৰ পৰা চাই আছোঁ উমানন্দ মন্দিৰ। আৰু এইফালে এইটো চাওক, এইটো খুঁটা একদম উমানন্দৰ মাজতে আছে। আৰু ইয়াত এনেকুৱা 4টা খুঁটা আছে। এয়া চাওক, ৱাও, কিয়া নাজাৰা হে। আৰু এইফালে অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাই লওক অলপ। এইটো হৈছে উৰ্বশী। এয়া চাওক, এইটো মানে ব্ৰিটিছৰ দিনত বনাইছিলে। এইটো মানে এটা লেভেল আছে। এইটো লেভেলত যদি মানে পানী হয়, তেতিয়াহ'লে গোটেই গুৱাহাটীখন পানীৰ তলত থাকিব। ৱাও, এইটো আপোনালোকে চাই লওক। এইটো দেখিছে? ৱাও, কিয়া নাজাৰা হে। মানে ওপৰৰ পৰা ইমান ধুনীয়া দেখিছে। ৱাও, মই ভাবি পোৱা নাই ক'ত উঠি আছোঁ। ৱাও, সেইটোৰ লেভেলত যদি পানী হয়, গুৱাহাটীখন নহয়, গোটেই অসমখনে ডুব যাব। আৰু আহি পাই গ'লোঁ উত্তৰ গুৱাহাটী। এয়া চাওক, উত্তৰ গুৱাহাটীত নামি দিলোঁ। আৰু এতিয়া অলপ মানে বাহিৰৰ ফালে ওলাই আহিছোঁ। খাই লওঁ ইয়াত, আৰু খাই লৈ মানে এইটোতে আৰু উঠি যাম। এয়া চাওক, এইখন আৰু গুৱাহাটীৰ ফালে যাব। এয়া দেখিছে আপোনালোকে? এয়া চাওক, অলপ কেমেৰাটো মই ফোন কেমেৰা দেখাইছোঁ। এইখন চাওক, এইখন আৰু মানে গুৱাহাটীৰ ফালে যাব। এয়া মই উত্তৰ গুৱাহাটীত আছোঁ, আৰু এইখন এতিয়া বৰ্তমান গুৱাহাটীৰ ফালে গৈ আছে। এয়া চাওক। আৰু এয়া হৈছে উত্তৰ গুৱাহাটী, আৰু এতিয়া মই যাম গুৱাহাটীৰ ফালে। আৰু এতিয়া খোৱা বোৱা কৰি আৰু টিকট কাটি দিছোঁ। এয়া চাওক আপোনালোকে। আৰু এতিয়া পুনৰ গৈ পাম গুৱাহাটী। আৰু এইফালে চাওক, ইয়াতো মানে ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে। আৰু ইয়াত অলপ বহিব লাগিব। এয়া চাওক, এইফালে চাওক। ৱাও, ইয়াৰ পৰা আৰু বেছি ধুনীয়া দেখি। চাওক, আৰু পুনৰ আহি পাই গ'লোঁ গুৱাহাটী। এয়া পাই গ'লোঁ গুৱাহাটী। এয়া চাওক। ৱাও, এতিয়া মানে ৰখিব আৰু ইয়াত। ৱাও, এয়া চাওক গুৱাহাটী, আৰু ৰখি দিলে এয়া মই নামি লওঁ। আৰু এয়া দৰ্জাখন অট'মেটিক খোলা গৈছে, চাই থাকক। আৰু এতিয়া নুমি দিওঁ পলম নকৰি। আৰু এতিয়া 2টা বাজি গ'ল, আৰু বেছি দেৰি নকৰোঁ, সোনকালে গৈ থাকোঁ ঘৰত। ইমান ধুনীয়া লাগিলে এইখিনি সময়, মানে মই ভাবি পোৱা নাই ক'ত উঠি আছিলোঁ। তো এতিয়া ভিডিঅ'টো শেষ কৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লাগিলে এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এটা নতুন ভিডিঅ'ত আপোনালোক লগ পাম। এতিয়া বিদায় লৈছোঁ মই। সকলোকে বাই বাই। আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক।
বাই বাই সকলোকে। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।